নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 5ৰ পৰিৱেশৰ 18 নম্বৰ পাঠটোৰ কেইটামান প্ৰশ্নৰ উত্তৰ। আৰু যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰি দিব, তেতিয়া মই বাকী পিছৰ প্ৰশ্নসমূহৰ উত্তৰ লৈ আহিম। তেনেহ'লে বলক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম হ'ল ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড। দ্বিতীয় প্ৰশ্নটো হ'ল উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা। উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হ'ল আদি, নিচি, খাচী, গাৰো, চেমা, আও, কুকি, মণিপুৰী, ৰিয়াং। ভালদৰে কিতাপখন চালে তাতেই আছে, উল্লেখ কৰি থোৱা আছে, ধুনীয়াকৈ দেখি যাবা। তৃতীয় প্ৰশ্নটো হ'ল উত্তৰ পূব ভাৰতক 7 ভনীৰ দেশ বুলি কিয় কোৱা হয়। উত্তৰ পূব ভাৰতত অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ এই 7খন ৰাজ্যৰ ওচৰা ওচৰিকৈ থকাৰ বাবে একেলগে 7খন ৰাজ্যক 7 ভনী বুলি কোৱা হয়। পিছৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ নৈ 4খন উপনৈৰ নাম লিখা। ব্ৰহ্মপুত্ৰ নৈ 4খন উপনৈৰ নাম হ'ল লোহিত, সোৱণশিৰি, জীয়া ভৰালী, দিখৌ ইত্যাদি। শেষৰটো প্ৰশ্ন হ'ল মণিপুৰ ৰাজ্যত থকা 2খন পাহাৰৰ নাম লিখা। মণিপুৰ ৰাজ্যত থকা 2খন পাহাৰৰ নাম হ'ল পাটকাই আৰু বৰাইল পাহাৰ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি নতুন ভিডিঅ' লাগে মানে লেচনৰ লগত জড়িত, তেনেহ'লে কমেণ্ট কৰি দিব।